নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। আজিৰ দিনটোত বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কিয়নো পলিটেকনিকৰ যিসকল শিক্ষক তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীতেই হওক বা অন্যান্য পলিটেকনিকৰ যিসকল শিক্ষক তেখেতসকলে বিগত সময়ছোৱাত তেখেতসকলৰ দৰমহা লাভ নকৰাৰ বিষয়টোক কেন্দ্ৰ কৰিয়ে হওক তেখেতসকলে আজিৰ দিনটোত অৱস্থান ধৰ্মঘট কৰিলে। এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ সৈতে প্ৰচাৰ সম্পাদক তেখেতৰ সৈতে আমি এই সম্পৰ্কে অধিক জানিবৰ কাৰণে ফোনযোগে সংযুক্ত হৈছোঁ। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ পলিটিক্যাল বাৰ্তালৈ। আপুনি যিহেতু উল্লেখ কৰিছিলে যে আজিৰ দিনটোত আপোনালোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে, বিশেষকৈ পলিটেকনিকৰ যিসকল শিক্ষক তেখেতসকলৰ ন্যায্য প্ৰাপ্ত দাবীত আপোনালোকে আৰু কি ক্ষেত্ৰৰ বাবে আজিৰ দিনটোত বিশেষকৈ প্ৰতিবাদ সাব্যস্ত কৰিলে? নমস্কাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ নন পলিটিকেল চেনেলৰ সমূহ বিষয়ববীয়াসকলক। আজি গোটেই অসমজুৰি আমাৰ প্ৰত্যেকটো জিলাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা জিলা সদৰত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছিলে। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ 26খন চৰকাৰী পলিটেকনিক কলেজৰ 11খন পলিটেকনিক কলেজৰ 64 গৰাকী অধ্যাপক অধ্যাপিকাসকলক তেওঁলোকৰ যি সাংবিধানিক অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিছিলে বা নিলম্বন কৰিছিলে। ইতিমধ্যে আপোনালোকে অৱগত যে সচলত প্ৰায় 30টা দিন ধৰি তেওঁলোকে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ কাৰণে বা তেওঁলোকৰ চাকৰিৰ অধিকাৰৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। সেই প্ৰতিবাদত আমি সহযোগ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী, লগতে তেওঁলোকৰ যি 7 পে কমিশ্যন, সেই 7 পে কমিশ্যন আমি দিয়াৰ কাৰণে দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানি হতভম্ব হ'ব যে পলিটেকনিক কলেজৰ যিসকল 3rd গ্ৰেড 4th গ্ৰেড কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলৰ 15 মাহে তেওঁলোকৰ কোনো ধৰণৰ দৰমহা এতিয়ালৈকে হোৱা নাই। গতিকে সেই পলিটেকনিকৰ সমূহ কৰ্মচাৰীসকলৰ দৰমহা আমি মোকলাই দিয়াৰ কাৰণে চৰকাৰলৈ দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় তেওঁ পৃথিৱীৰ যি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড যি গিনিজ বুক আছে, সেই গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে যিকোনো ধৰণৰ কাৰ্যসূচী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। ঠিক সেই সময়তে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ফাইনেল মাৰ্কশ্বিট প্ৰদান কৰাৰ কাৰণে চৰকাৰী বা ডিপাৰ্টমেণ্টৰ হাতত উপযুক্ত দৰমহা নাই। আপোনালোকে জানে যে ৰাজকোষৰ ধন কেনেকুৱাকৈ অপচয় হৈছে আৰু এই সময়ত যে পলিটেকনিক কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ কোনো চৰকাৰৰ আমি পদক্ষেপ দেখা নাই। ঠিক সেই সময়তে 64 গৰাকী অধ্যাপক অধ্যাপিকাসকলক চাকৰিৰ পৰা বৰখাস্ত কৰাটোৱে চৰকাৰৰ আচল ৰূপ ফুটি উঠিছে বুলি আমি ডাঙৰীয়া, যিসকল আপুনি পলিটেকনিকৰ শিক্ষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীতে হওক বা তেওঁলোকৰ পথ নিয়মীয়াকৰণৰ দাবীতে হওক আপোনালোকে আজি তেখেতসকলক ন্যায্য প্ৰাপ্ত দাবীত আপোনালোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে। কিন্তু প্ৰশ্নটো হৈছে যেতিয়া তেখেতসকলে পদত তেখেতসকলে যোগদান কৰিছিলে, সেই সময়ত তেখেতসকলক চৰকাৰী নিয়মীয়াকৰণ পদত তেখেতসকলে অধিষ্ঠিত হৈছিল নে তেখেতসকলক অংশকালীন পদত তেখেতসকলে যোগদান কৰিছিল? না, আচলতে চাওক, এই কথাটো জানিবলৈ হলে আপুনি চাব লাগিব যে আসাম টেকনিকেল এডুকেশ্যন সাৰ্ভিস এক্ট 1981 মানে ৰুল এক্ট নহয়, ৰুল 1981 ৰুল, সেই ৰুল মতে কোৱা হৈছে যে অসমৰ 90% যিকোনো পলিটেকনিক কলেজত 90% স্থায়ী আপোনাৰ প্ৰবক্তাসকলক নিয়োজিত কৰিব লাগিব। কিন্তু চৰকাৰে সেই কোনো ধৰণৰ ৰুল নামানি তেওঁলোকে তেওঁলোকৰ যি এগ্ৰিমেণ্ট অফ দ্য এপইণ্টমেণ্ট তাতে লিখিতভাৱে লৈছে যে আপোনালোকে এই চাকৰিত যোগদান কৰিলে অনাগত দিনত আপোনালোকে ফিক্সড পে 25,000 টকা দৰমহা তেওঁলোকে চাকৰি কৰিবলগীয়া হৈছে। আজিৰ দিনত আপোনালোকে অনুমান কৰক 25,000 টকাৰ চৰকাৰী চাকৰিয়াল পৰিয়াল এজনে চলিব পাৰে নেকি? গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। লগতে এই আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট বোৰ্ডৰ অধীনত এই কথাটো লিখা আছে, তাতে যি এফিলিয়েশ্যনত লিখা আছে যে 90% স্থায়ী কৰ্মচাৰী নিযুক্তি কৰিব লাগিব। কিন্তু চৰকাৰে তেনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যন মানা নাই। গতিকে সেই সময়ৰ শিক্ষামন্ত্ৰী আজিৰ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া সেই সময়ত
তেওঁলোকক মেধা সম্পন্ন অতি মেধা সম্পন্ন আপুনি জানি হতভম্ব হ'ব যে 82% কাট অফ মাৰ্ক তেওঁলোকৰ সিলেকশনত 82% কাট অফ মাৰ্ক কোনোবাই MITৰ পৰা কৰি আহিছে কোনোবাই IITৰ পৰা পঢ়ি আহিছে কোনোবাই সিভিল ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰি তাত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যতৰ কাৰণে তেওঁলোকে তাত নিয়মীয়াকৈ পাঠদান কৰি আছে নিশ্চয় এতিয়া মোৰ তৃতীয়টো প্ৰশ্নটো হৈছে যে পলিটেকনিকৰ যিসকল শিক্ষক তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতসকলে ৰাজপথতে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰি তেখেতসকলৰ ন্যায্য পত্ৰ দাবী বাবে আৰু তেখেতসকলে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব অৰ্থাৎ তেখেতসকলে আইনৰ কাষলৈ দ্বাৰস্থ হ'ব নেকি বা তেখেতসকলে ইয়াৰ পৰৱৰ্তী সিদ্ধান্ত কি গ্ৰহণ কৰিব নিশ্চিতভাৱে আমি তেখেতসকললৈ আমি ইতিমধ্যে তেওঁলোকৰ সৈতে আমি বহিছিলো সচলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি তেওঁলোকৰ সৈতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াসকল গৈ তাত এক বাৰ্তালাপ অনুষ্ঠানত বহি তেওঁলোকৰ সকলো কথাখিনি শুনিছে জানিছে বুজিছে বা তাত কিছু পৰামৰ্শও দিছে ইতিমধ্যে দেখিছে যে এই চৰকাৰখনে যি হিটলাৰী শাসন চলাইছে চৰকাৰখনে কাৰো কথা নুশুনাকৈ তেওঁলোকৰ নিজস্ব মতভেদত যি আহিছে মনে তাকে কৰিছে গতিকে আমি তেওঁলোকলৈ তেনেকুৱা ধৰণৰ সাংগঠনিক যে উপদেশ দিবলৈ আমি চেষ্টা কৰিম যদি এই গণতান্ত্ৰিক আন্দোলনত তেওঁলোকে হেও প্ৰতিপন্ন নহয় চৰকাৰ পক্ষই যদি তেওঁলোকৰ নিম্নলিখিত দাবীসমূহ মানি নলয় তেতিয়াহ'লে তেওঁলোকক আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'বলৈ অনুৰোধ জনাইছো বা এই আন্দোলনখনক আমি এতিয়ালৈকেও স্তব্ধ কৰা নাই যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ নলয় তেতিয়াহ'লে আমি অসমৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যি সংগঠন সেই সংগঠনৰ ফালৰ পৰা আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম লগতে অসমৰ যিসকল বিভিন্ন ধৰণৰ দল সংগঠন আছে তেওঁলোকলৈ আবেদন জনাইছো যাতে তেওঁলোকো এই আন্দোলনখনত বা এই অধ্যাপক অধ্যাপিকাসকলক সহায়ৰ ক্ষেত্ৰত তেওঁলোকেও মাত মতাটো অত্যন্ত প্ৰয়োজন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমাৰ সন্মুখত আপোনালোকে উপস্থাপন কৰাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এয়া আছিলে ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ বৰপেটা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ প্ৰচাৰ সম্পাদকগৰাকী তেখেতৰ ভাষ্য তেখেতৰ আজিৰ দিনটোত অৱস্থান ধৰ্মঘট সম্পৰ্কে তেখেতে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ তেখেতে উল্লেখ কৰিলে তেখেতসকলৰ তেখেতসকলৰ দাবী এই দাবী সম্পৰ্কে তেখেতসকলে পলিটিকেল বাৰ্তাৰ জৰিয়তে চৰকাৰলৈ তেখেতসকলে আহ্বান জনাইছে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে বা পলিটেকনিকৰ যিসকল শিক্ষক প্ৰবক্তা তেখেতসকলৰ বিষয়সমূহ চৰকাৰে কেনেধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বা গুৰুত্ব আৰোপ কৰে সেই সম্পৰ্কে পৰৱৰ্তী সময়তে স্পষ্ট হ'ব এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ পৰা বিদায় মাগিছোঁ